এইটোতো মই শুনা নাই। নিউজতে পাইছোঁ যে পইচা আলোচনা হৈছিল ছাৰ বোলে পইচা কৈছে যে এইটো মিছা ভুৱা, এইটো সঁচা নহয়। আৰু মানুহটো ইয়াৰ নহয় না, থাৰ্ড পাৰ্টিৰ মানুহ, ফাৰ্ষ্ট পাৰ্টিও নহয়, ছেকেণ্ড পাৰ্টি, থাৰ্ড পাৰ্টি বেলেগৰ মানুহ। ইয়াত আহি কিবা হুলস্থুল লগাই দিছে, মিডিয়া বনাইছে, কিবা কিবি বনাইছে, এইবিলাক ওচৰৰ মানুহে বদনাম কৰি আছে। থানা আছে, ইয়াত ভাল আছে, সুৰক্ষা আছে, চোৰ নাই, ডকাত নাই, এতিয়া চব কমি গ'ল। ইমান ভাই চলি আছোঁ, ইমান সিহঁতে বেলেগৰ পৰা আহি ইয়াতে লাফলা লগাই থৈছে। এতিয়া কাজিয়া লগৰ খুজি আছে না, এইবিলাকতো নহয় না, বেলেগৰ মানুহ। সিহঁতে চাৰ্জ কোনে দিলে? আমাৰ ওচৰৰ মানুহ দিছে। এইবিলাক দিব নালাগে। থানা আছে, সুৰক্ষা আছে, ভাল আছে ইয়াতে, চোৰ ডকাত চব কমি গ'ল। ঘৰে ঘৰে আগত কিমান চুৰি হৈছে, এতিয়াও চুৰি কৰি আছে ক'তবা বাহিৰত কিবা থ'ব পৰা নাই। গৰু চুৰি কৰি আছে, ছাগল চুৰি কৰি আছে, চব চুৰি কৰি লৈ আছে। সিহঁতে কি অসুবিধা হৈছে? ভালেই আছে ইয়াতে, আৰু ডাঙৰ হ'ব লাগে ইয়াতে। ৰাইজৰ সেই সুবিধা, এইটো ৰাইজৰ সুবিধা চৰকাৰে দি আছে, এইটো নলয় মানুহে। কি কাজিয়া লগাইছে, হয় না? এইটোৰ কথা নুশুনো না, আমাৰ ইয়াতে ৰাইজৰ কথাই শুনিম। চৰকাৰী মানুহ আছে, ছাৰ আছে, চবেই আছে, ইহঁতৰ কথাহে মানি ল'ম। থাৰ্ড পাৰ্টি ইহঁতৰ কথা নামানো না। আপোনালোকে হিন্দু মানুহ ইয়াত মানে বড়ো মানুহ আৰু মুছলিম মানুহ একেলগে মিটিং পাতি খানা হোৱাটো বিচাৰিছিল, সেইটোৱে ভুল ব্যাখ্যা হৈছে নেকি? এইটো সঁচা ব্যাখ্যা, এইটো ভুলটো নহয়। সিহঁতেহে ভুল কৰি আছে, এইটো ভুল ব্যাখ্যা দি আছে। থাৰ্ড পাৰ্টিয়ে কৰি আছে, ছেকেণ্ড পাৰ্টি, থাৰ্ড পাৰ্টি, ফাৰ্ষ্ট পাৰ্টি কৰা নাই। মাটি এটা কথা চলিছিল নেকি ইয়াত? এইটোতো মই নাজানো না, ইমান শুনা নাই। এনে কৈছে এইটোতো এনেই কৈ আছে। যদি ইয়াত থানা হয়, ৰাইজৰ সুবিধা, ইয়াৰ ইফালৰ পৰা অলপ দিবই লাগিব। যেনে হওক, সিহঁতক ক'ব পাৰিছিল, ছাৰৰ লগত বহি ক'লে, ছাৰ আমি দুখীয়া মানুহ, আমাৰ পইচা পাতি নাই, মাটিও অলপ ল'ব, অলপ কিবা কিবি পইচা চৰকাৰৰ পৰা লৈ দিব, এইটোৱে বেলেগ কথা আছিল না। উচ্ছেদৰ কথা কৈছে নেকি আপুনি? নাই কোৱা নাই, এইটো কোৱা নাই। উচ্ছেদটো নাই ইয়াতে, কেনেকৈ ক'ব? উচ্ছেদ কথা আমি শুনা নাই, এইটো মিডিয়াৰ লগত কৈছে, মিছা কথা কৈছে, এইটো সঁচা কোৱা নাই না। এতিয়া মানুহ এজন আহি পেলাই কৈছে যে উচ্ছেদ কৰিব পইচা নিদিলে, উচ্ছেদৰ কথা চলিছিল? উচ্ছেদৰ কথা হোৱা নাই ইয়াতে। কিয় কৈছে এইবিলাক কথা? এইবিলাক কি থাৰ্ড পাৰ্টি কিবা ক'ৰবাৰ পৰা পইচা খাইছে না কিবা খাইছে, খাই এইবাৰ ইয়াত আহি লাফলা লগাইছে, মিছা কথা কৈছে ইয়াতে। উচ্ছেদ কথা আলোচনাই হোৱা নাই। এইটোৱে কথা। আমিতো সেইটো জানা নাই, তাৰমানে যিটো নিউজ চাই আছোঁ, সেইটো ডাইৰেক্ট তাৰমানে মিছা কথা। সেইটো আমাৰ যিটো মানুহে কৰিছে, সেইটো মানুহ আমাৰ ইয়াৰ নহয়। এতিয়া আমাৰ চাপমাৰী আউটপোষ্টৰ এৰিয়াত হ'লেও কথাটো বেলেগ আছিল। ই পইচাৰ ধান্দাত কৰি বা কিবা কৰি সি ফেক নিউজ এটা বনাই দিব, সেইটোতো যুক্তিত নহয়। গতিকে আমাৰ এইটো আউটপোষ্টটো যিমান দিন লগা আছে, আমাৰ ইয়াতে শান্তিতে আছোঁ আমি। আমাৰ যিমানখিনি জাতি, বড়ো হওক, মুছলিম হওক, চব শান্তিতে আছোঁ। আমাৰ এইটো আউটপোষ্টটো ইয়াতেই লাগে, আমাৰ ইয়াত লাগিবই তাৰমানে। নাই, সেই দুইজনৰ কাৰণে আমি গোটেইকেইটা জাতি আমি হেৰি হ'ব নোৱাৰিম না, বেয়া হ'ব নোৱাৰিম। দুইজনে এগেষ্ট কৰি পেলাই ইয়াতে আমাৰ কি কৰিম? আমাৰ ৰাইজে ঠিক থাকিলে চব ঠিক থাকিব। আমাৰ ৰাইজৰ মানে এইটো আউটপোষ্ট আমাৰ ইয়াতে লাগে। বদনাম এইটো উচিত আইনৰ দ্বাৰা হাৰাশাস্তিত কি কৰি এজাহাৰ বা কিবা কেছ এটা ডাইল কৰি পেলাই তাকে হেৰি কৰি দিলে হ'ল। ইয়াতে উচ্ছেদৰ কোনো হেৰি নাই, আগৰ পৰাই নাই। আমাৰ যেতিয়া হাগ্ৰামা ছাৰে নিজেও কৈছে যে আমাৰ BTIDত উচ্ছেদ নাই, আমি উচ্ছেদ শুনাও নাই। এইটো এনে মিছা কথা এটা কৈ পেলাই এনে মানুহ অত্যাচাৰ্য কৰাটো ইমান হেৰি নহয়, ভাল নহয়। কাৰণ সি যোনে কৈছে তাৰ মূৰত অলপ হেৰি কৰিব লাগে, মাথাত ল'ব লাগে যে উচ্ছেদ কৰি মানে এনে এটা ভুৱা হেৰি আমি উঠাই দিয়াৰ পিছত যে মানুহবিলাক অত্যাচাৰী হৈ যাব বা ভিতৰত কিবা অনুভৱ আহি যাব, সেইটো মিছা কথা। এইটো উচ্ছেদলৈ আমি এইফালে আলোচনা হোৱা নাই।